কালি ৰাতিৰ নিৰ্জনতাত কোন আছিলা তুমি? টোপনিত হঠাৎ মোৰ ওলাইছিল এটি মিঠা হাঁহি, কাজল সনা দুটি চকু, ওঠত এটি মন পৰসা হাঁহি। তুমি আছিলা নি বাৰু মোৰ সপোনৰ নীলাঞ্জনাজনী? অন্ধকাৰৰ জোনাক যেন লগা তোমাৰ সৌন্দৰ্যত মই বিভোৰ হৈ পৰিছিলো। চাই চাই হেঁপাহৰ যেন অন্ত পৰা নাছিল। তুমি যেন কিবা কব খুজিছিলা মোৰ কাণত আহি। লাজত মই কি কৰো কি নকৰো হৈ পৰিছিলো। জানিব মোৰো মন গৈছিল কিবা কোৱা তুমি, কিন্তু তুমি কব লওঁতে কি হৈ গল নাজানো। উচপ খাই দেখিলো কোনো নাই, ৰৈ পৰিলো হতাশ হৈ। সেয়া এক সপোনহে আছিল। মোৰ অন্ধকাৰ হৃদয় আকাশখনত যেন পলকতে এচমকা জোনাকৰ বীজ সিঁচি গল। মাথো সপোনহে দি গল। তোমাৰ চিনাকি দিঠক দিঠক যেন লগা সপোনটোৱে মোৰ হৃদয় স্পৰ্শ কৰি গল। আবেগেৰে বৰ বেয়াকৈ খুন্দা মাৰি ধৰিছিল। সপোনৰ এই মাদকতা যেন মোৰ অবুজ মনৰ গোপন আশা। কোন আছিলা বাৰু তুমি? তুমি আছিলা নি বাৰু মোৰ সপোনৰ নীলাঞ্জনাজনী?